ধেমাজিলে মানে অটৰত গৈ আছোঁ। এইকেইটা মোৰ পাছফালে এয়া চাওক আৰু মানুহ আছে অটৰ ভিতৰত দেখা নাপায়, তথাপিতো আৰু দেখুৱাইছোঁ। এইকেইটা আমি এটা আজি কাৰ্যসূচীলৈ গৈ আছোঁ, আপোনালোকক পিছত ক'ম বাৰু। এতিয়া বৰ্তমান চাই থাকক মোৰ ব্লগ চেনেলটো, ক'ৰ পৰা ক'ত কি হয় চব সকলো জনাম আপোনালোকক পিছত, চাই থাকক। এইখন কুমতীয়া ব্ৰিজ, নতুনকৈ বনাইছিলে দলংখন। অঁ, মোৰ এই লগৰকেইটাই কৈছে এতিয়ালৈকে বোলে উদ্বোধন কৰা নাই। মই গম নাপাওঁ বাৰু, বিশেষকৈ মই বহুত দূৰৰ মানুহটো, সেইটো কাৰণে গম নাপাওঁ। তথাপিতো আজি মানে যিহেতু দলংখন উদ্বোধন কৰিছে, গাড়ী মটৰ চলিছে, এইবিলাক দেখুৱালোঁ আৰু আপোনালোকক। এইখনে কুমতীয়া ব্ৰিজ বুলি কয়। এখন পগলা নদী আমাৰ ধেমাজি জিলাৰ ভিতৰত। এইটো ৰাস্তাৰ ওপৰেদি আগতেতো পানী পাৰ হৈ যায়, আজি আছে নাই? অঁ, আছে দেখোন আজিও। কিবা কবি নেকি হে? কিবা সমস্যা পাওঁ নেকি এনেকৈ? এইটো ৰাস্তাতে বহুত পানী হয় নেকি? বহুত পানী হয়। ৰাম ৰাম, হৰি হৰি। চাওকচোন ৰাস্তাৰ প্ৰব্লেম, ৰাস্তাৰ ওপৰেদি পানী পাৰ কৰিছে। এইটো কুমতীয়া নৈৰ পানী হয়, চাই লওক। যাব নাই ঐ, অটোখন যাবনে? অঁ, ভালকৈ চলাবি দে ভাই, এই ভালকৈ চলাবি, ভালকৈ চলাবি। ৰাম ৰাম, হৰি হৰি হৰি। হে কৃষ্ণ, হে কৃষ্ণ, ভালকৈ চলাবা দেই ড্ৰাইভাৰ। এনেকুৱা হাইৱেৰ মানে ৰাস্তা আমাৰ এখন ধেমাজি ডিষ্ট্ৰিক্ট, চাওকচোন কি কণ্ডিশ্যন। वाह क्या सीन है, वाह क्या सीन है। এনেকৈ আমি অটৰত উঠি বাদ্যযন্ত্ৰসহ আমাৰ হৰিনামৰ গ্ৰুপত থকা সকলো সদস্যই আহি ধেমাজি টাউন পালোঁ। ধেমাজি টাউনত গাঁৱৰে জ্ঞাতি এঘৰে নতুনকৈ গৃহ এটা বনাই তাত গৃহপ্ৰৱেশৰ যি আয়োজন কৰিছিল, তাতে আমাৰ হৰিনাম দলটিক নিমন্ত্ৰণ জনোৱাৰ বাবে আমি আজি ধেমাজিত
আছে